ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীয়ে আজি সদল বলে গৈ ডিব্ৰুগড়ৰ নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেলীয়ে সহস্ৰাধিক দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকৰ সৈতে সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে। দলীয় কৰ্মকৰ্তাসকলৰ লগতে ৰামেশ্বৰ তেলীক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডিব্ৰুগড়ৰ স্থানীয় বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা প্ৰশান্ত ফুকনৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আটাইকেইজন আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এইবাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰথমখন মনোনয়ন আছিলে। ডিব্ৰুগড়ত ৰামেশ্বৰ তেলী ডাঙৰীয়াই আজি মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু অহা কালিৰ পৰা আমাৰ আন আন প্ৰাৰ্থীসকলেও মনোনয়ন পত্ৰ দাখিল কৰিব। 19খনটো পাই যাম। কালি মই কৈ দিছোঁ প্ৰতিক্ৰিয়া টুইটাৰতে। কালি ৰাষ্ট্ৰীয় সভাপতিয়ে কাৰণটো কোৱাৰ পিছত মই কোৱা কাৰণৰ কি ভেলু আছে, গতিকে মই ভাবোঁ যে সেইটো সিমানতে শেষ। যোৱাবাৰ 2014 চনৰ নিৰ্বাচনত 1,85,000 ভোটৰ ব্যৱধানত জয়ী হৈছিল। এইবাৰ আমি 3 লাখ ভোটৰ ভিতৰত ব্যৱধানত আমি জয়ী হ'ম। অসম গণ পৰিষদৰ ফালৰ পৰা আমি তেওঁক বিপুল ভোটত জিকাই লৈ যাম বুলি পিনে চিন্তা চৰ্চা কৰিম। যোৱা 14 চনতকৈ আমি যথেষ্ট ভোটত এইবাৰ আমাৰ সাংসদজনক আমি জয় কৰাব পাৰিম বুলি মোৰ ধাৰণা। গতিকে আমি সকলোৱে এটা পৰিয়ালৰ দৰে আচলতে আমি কাম কৰি আছোঁ। আমি আশা কৰিছোঁ যে আমাৰ ভোটৰ ব্যৱধানটো 3 লাখৰ ওপৰত হ'ব, 4 লাখো পাৰ হ'ব পাৰে। আমি আশাবাদী যে এইবাৰ কংগ্ৰেছমুক্ত ডিব্ৰুগড়, যিটো আমাৰ প্ৰকৃতাৰ্থত যিটো কংগ্ৰেছমুক্ত ডিব্ৰুগড়, অলৰেডি ডিব্ৰুগড় কংগ্ৰেছমুক্ত হৈছেই, যেটো নেকি আমাৰ আটাইকেইটা বিধানসভা সমষ্টি আমাৰ দখলত। মনোনয়ন পত্ৰ দাখিলৰ পাছতে সংবাদ মাধ্যমৰ আগত সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষৰ দ্ৰুত উন্নয়নৰ যাত্ৰাক নতুন গতি দিয়াৰ বাবে সকলোৱে একেলগে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰে। আগন্তুক দিনত নিশ্চিতভাৱে অসমৰ জনগণে অসমৰ উন্নয়নৰ বাবে পুনৰবাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী শাসনত অধিষ্ঠিত কৰাৰ নিমিত্তে নিশ্চিতভাৱে অসমৰ পৰা আটাইতকৈ সৰহসংখ্যক লোকসভাৰ আসনত আমাৰ প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰিম। 14খনৰ ভিতৰত আপোনালোকে কেইখন দিব? আমি 14খনেই টাৰ্গেট, কিন্তু 14খনৰ ভিতৰত ন্যূনতম 12খন আসন আমি নিশ্চিতভাৱে লাভ কৰিম, এই কথা নিশ্চিত। আমি সকলো ঠাইতেই আমি সমান্তৰালভাৱে অসমৰ জনগণৰ সহযোগত নিশ্চিতভাৱে আমি দৃঢ়তাৰে এই নিৰ্বাচনত আমি পৰিশ্ৰম কৰিম। আৰু ৰাইজেও দেখিছে যে তৃণমূল পৰ্যায়ত যিমানখিনি আমাৰ জনগণৰ জীৱনলৈ পৰিৱৰ্তন আহিছে, উন্নয়ন সম্ভৱ হৈছে, তাৰ বাবে আজি উঠি অহা প্ৰজন্মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত এটা উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিবলৈ সক্ষম হৈছে। গতিকে মই বিশ্বাস ৰাখিছোঁ যে অসমৰ উন্নয়নৰ স্বাৰ্থত অসমৰ সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী ধৰ্মাৱলী লোকৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীক পুনৰবাৰ অসমৰ ৰাইজে বিপুল ভোটত জয়যুক্ত কৰাই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে নিশ্চিতভাৱে শাসনৰ গাদীত অধিষ্ঠিত কৰিব। অন্যহাতে ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি পৱন সিং ঘাটৰৰ লগত প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ তেওঁ জয়ী হ'ব বুলি উল্লেখ কৰে। আজিৰ দিনটোৰ কাৰণে মোৰ এটা জীৱনত স্মৰণীয় দিন, কাৰণ আজি নমিনেশ্যন দিওঁতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিত্তমন্ত্ৰী ডাঙৰীয়া আৰু 9জন বিধায়ক, তাৰ উপৰি আমাৰ পাৰ্টি কাৰ্যকৰ্তাসকল আজি উপস্থিত আছে, আৰু সেইকাৰণে এটা মোৰ স্মৰণীয় দিন আজি। দ্বিতীয় কথা হ'ল যে 2014 চনত 1,85,000 ব্যৱধান মই হৈছিলোঁ, আৰু এইবাৰ আমাৰ পাৰ্টি যথেষ্ট শক্তিশালী। অসমত যি চৰকাৰ চলি আছে, এই চৰকাৰ ইতিমধ্যে যথেষ্ট জনকল্যাণমূলক কাম কৰিছে। আমাৰ দিল্লীত যি চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ
এই চৰকাৰো যথেষ্ট জনকল্যাণমূলক কাম কৰিছে আৰু 9টা সমষ্টিত আমাৰ 9জন বিধায়ক আছে এজন এলায়েন্সত আৰু সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যোৱাবাৰকৈ বেছি ভোটৰ ব্যৱধানত এইবাৰ আমি ডিব্ৰুগড় লোকসভা সমষ্টিটো আমি জয়ী হ'ম। তথাপি যোৱাবাৰত আপুনি ঘোষণা কৰিছিলে 1.5 লাখত জিকিম, এইবাৰ এতিয়া কেম্পিং আৰম্ভ কৰা নাই আৰু নিশ্চয় আপোনালোকক জনাম, যোৱাবাৰ জনাইছিলোঁৱেই, এইবাৰো নিশ্চয় জনাম যে কিমান ভোটৰ ব্যৱধান, কিন্তু 1,85,000তকৈতো অধিক হ'বই, এইটো আপোনালোকক ডাঠি ক'ব বিচাৰিছোঁ।